নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে আৰু এখন লটাৰী খেলৰ ভিডিঅ' লৈ আহিছোঁ, যিখন খেল হৈছে লামডিঙৰ এখন বৃহত্তম লটাৰী খেল। লামডিঙৰ লটাৰী খেলখন কিমান ডাঙৰ হয়তো সকলোৱে জানে বা আগে পাছে যিসকলে নেকি এই খেলৰ টিকেট লৈছে তেওঁ হয়তো সকলোৱে জানে, যিখন আছে আপোনাৰ সাৰ্বজনীন চিতলাবাৰীৰ ডেভেলপমেণ্টৰ ওপৰত যিখন লটাৰী খেল খেলা হয় সেই খেলখন বহুতে ডাঙৰ। আৰু এইবাৰ যিহেতু 2024 চনৰ খেলখন আকৌ অনুষ্ঠিত হ'বলৈ গৈ আছে, ইয়াত আপোনাৰ চাওক আপুনি মাত্ৰ 150 টকা দি পিনে আপুনি লাখ টকীয়া গাড়ীৰ মালিক হ'ব পাৰে। মাত্ৰ 150 টকাত আপোনালোকে JCB, ডাম্পাৰ, ফৰ্চুনাৰ, এনেকুৱা বাছ, আল্ট্ৰা বাছ, বহুতো দামী দামী গাড়ী আপোনালোকে পাব। আৰু এই চাওক মই টিকেটখন আপোনালোকক দেখাই দিছোঁ, কিমানবিলাক উপহাৰ আছে আপোনালোকে নিজে নিজে চাই লওক। এই চাওক কিমানখিনি উপহাৰ আছে, লগতে এইফালেও আছে। ইয়াত চাওক এইটো বেক চাইডটো হয়, ইয়াতো আপোনাৰ আছে স্কুটি, এণ্ট্ৰক, বহুতো আছে এনেকুৱা উপহাৰ। তো মাত্ৰ 150 টকাত আপোনালোকে ইয়াৰ পৰা টিকেট ল'ব লাগিব আৰু আপোনালোকে এই খেলখনত আপোনালোকে টিকেট লৈ পিনে আপোনালোকে খেলখনত সংযোগ হ'ব পাৰিব, ঠিক আছে। চ' টিকেট কেনেকৈ ল'ব লাগিব, ক'ৰ পৰা ল'ব লাগিব, বা কি কোনটো প্ৰাইজ হয়, কোনটো কিমান নম্বৰ প্ৰাইজ হয়, গোটেইখিনি ভিডিঅ'টো মই আপোনাক A to Z জনাই যাম। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাক ভালদৰে চাব। আৰু ভিডিঅ'টো চাই আপোনাক কেনেকুৱা পায় প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব। আৰু চেনেলটো যদি আপোনালোক নতুনকৈ আছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিব, যেতিয়া কেনেকুৱা মই নতুন নতুন লটাৰী খেলৰ ভিডিঅ' দিওঁ চব আপোনালোকে চাবলৈ পাব, ঠিক আছে। আৰু চাওক আপোনালোকে যদি এই টিকেটখন ল'ব বিচাৰে, টিকেটখন ল'বলৈ আপোনালোকক মই কণ্টেক্ট নাম্বাৰ দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টোৰ মাজত মই আপোনাক কণ্টেক্ট নাম্বাৰ দি দিম, ঠিক আছে। তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মাত্ৰ 150 টকাত আপোনালোকে 50 লাখ টকীয়াৰ আপোনালোকে গাড়ীৰ মালিক হ'ব বিচাৰে নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। মাত্ৰ আপোনালোকে 150 টকা খৰচ কৰিব লাগে, তাৰপিছত আপোনালোকে বহুতো বিলাসী গাড়ীৰ আপোনালোকে মালিক হ'ব পাৰে মাত্ৰ 150 টকা, ঠিক আছে। তো আপোনালোকক চাওক আজি মই ক'বলৈ গৈছোঁ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ এখন লটাৰী খেল, উপহাৰ কুপন খেল, যিখন হৈছে আপোনাৰ সাৰ্বজনীন চিতলাবাৰী ডেভেলপমেণ্টৰ ফালৰ পৰা খেলোৱা হয়। আৰু খেলখন অনুষ্ঠিত হয় আপোনালোকৰ লামডিঙত, ঠিক আছে। চ' লামডিঙৰ এখন বহুত ডাঙৰ খেল হয়, আপোনালোকে হয়তো বহুতে নিশ্চয় গম পাইছে। আৰু এই চাওক মই আপোনালোকক টিকেটখন দেখাই দিছোঁ, আৰু টিকেটৰ মূল্য হৈছে মাত্ৰ 150 টকাৰ। খেলখন কেতিয়া অনুষ্ঠিত হ'ব, আপোনালোকে কেনেকৈ ল'ব পাৰিব, গোটেইখিনি ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ কৈ যাম। আৰু আপোনালোকক কোনটো কিমান প্ৰাইজ আছে সেইটো মই কৈ দিম। আৰু ইয়াত আপোনালোকে 3টা ছিষ্টেমত প্ৰাইজ দিয়া আছে, 3টা প্ৰাইজ হ'ব। এটা হৈছে টিকেট প্ৰাইজ, আৰু এটা হৈছে বুক প্ৰাইজ, আৰু এটা হৈছে এজেণ্ট প্ৰাইজ। যিসকলে নেকি টিকেট চেলিং কৰে সিহঁতেও ইয়াৰ পৰা উপহাৰ পাব, ঠিক আছে। তো ইয়াতে চাওক বহুতো আপোনালোকক প্ৰাইজ দিয়া আছে। আপোনালোকে যদি ভালকৈ চাই টিকেটখন চাওক, বহুতো প্ৰাইজ দিয়া আছে। আপুনি টিকেট কেনেকৈ ল'ব পাৰিব, কি কৰিব লাগিব, গোটেইখিনি মই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ জনাই গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই যাওক, ঠিক আছে। যিখন চাওক আপোনালোকে প্ৰথম পুৰস্কাৰ হিচাপে আছে ফৰ্চুনাৰ, তাৰপিছত আপোনালোকে আছে JCB, ডাম্পাৰ, তাৰপিছত থাৰ আছে, বাছ আছে, এনেকুৱা বহুতো আপোনালোকৰ ভাল ভাল দামী দামী ইয়াত গাড়ী আছে। আৰু টিকেটৰ মূল্য হৈছে মাত্ৰ 150 টকা। আৰু খেলখন অনুষ্ঠিত হ'ব, মই আপোনালোকক কৈ দিছোঁ, খেলখন অনুষ্ঠিত হ'ব 19 মাৰ্চ 2024, ঠিক আছে। আহি থকা মাৰ্চ মাহ আহি আছে যিহেতু, আৰু এই অহা মাহৰ মাৰ্চ মাহৰ 19 তাৰিখে খেলখন হ'ব। আৰু খেলখন আপোনালোকৰ অনুষ্ঠিত হ'ব চিতলাবাৰী প্ৰমিছ লামডিঙত, ঠিক আছে। আৰু আপোনাৰ খেলখন অনুষ্ঠিত টাইম মানে খেলখন পতাৰ টাইম হৈছে 3টা বজাত, আবেলি 3টা বজাত খেলখন অনুষ্ঠিত হ'ব চিতলাবাৰীত, য'ত নেকি লামডিঙত পৰে, ঠিক আছে। আৰু টিকেটখন আপোনালোকে কেনেকৈ ল'ব, মই আপোনালোকক এটা ফোন নাম্বাৰ দি দিম ভিডিঅ'টোৰ মাজতে, আপোনালোকে চাই থাকিব, তেতিয়া আপোনালোকে নাম্বাৰটো পাব আৰু তাৰ পৰা আপোনালোকে টিকেট ল'ব পাৰিব, ঠিক আছে। তো আপোনালোকে চাই গৈ থাকক। আৰু চাওক এতিয়া মই আপোনালোকক ইয়াৰ গোটেই ডিটেইলছখিনি মই আপোনালোকক বুজাই কৈ আছোঁ। আৰু আপোনালোকৰ খেলখন কেনে তাৰিখে হ'ব সেইখিনি মই আপোনাক অলৰেডি ক'লোঁ, কোনটো কিমান প্ৰাইজ এতিয়া মই আপোনালোক সেইখিনি কৰিছোঁ, ঠিক আছে। এজেণ্টসকলে কি পাব, বুক প্ৰাইজত কি পাব, লগতে টিকেট প্ৰাইজত কি কি উপহাৰ আছে, ঠিক আছে। তো সেইখিনি মই আপোনালোক এতিয়া ধুনীয়াকৈ কৈ দিম। তো ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই থাকক। অকল টিকেটৰ এতিয়া মই ডিটেইলছ ক'বলৈ গৈ আছোঁ। টিকেটতে আপোনাৰ এইটো হৈছে এই খেলখন, যিখন লামডিঙৰ লটাৰী খেল, উপহাৰ কুপন খেল, সেইখন আপোনাৰ এবাৰ 2024 চনৰ পৰিছে 16/12 কাৰণে পৰিছে। আৰু লটাৰী ইয়াৰ হৈছে 2024। আৰু ৰিজাল্ট দিয়া হ'ব আপোনাৰ 19 মাৰ্চ তাৰিখে, মানে খেলখন 19 তাৰিখে হ'ব আৰু ৰিজাল্টটো 19 তাৰিখে দিয়া হ'ব, ঠিক আছে। আৰু ৰিজাল্ট মোড হৈছে অনলাইন। আৰু এণ্ট্ৰি ফিজ আছে, টিকেট ফিজ আছে মাত্ৰ 150 টকা, 150 ৰুপিজ। আৰু আপোনাৰ খেলখন অনুষ্ঠিত হ'ব লামডিঙত, ঠিক আছে। আৰু লটাৰী মোড হৈছে অফলাইন, আপোনালোকে অফলাইনটো ল'ব পাৰিব, অনলাইন ল'ব পাৰিব, আপোনালোকে যদি তেনেকুৱা হেৰি কৰে। আৰু মই আপোনাক নাম্বাৰ এটা দি দিম, আপোনাক তাৰ পৰা যোগাযোগ কৰি আপোনালোকে টিকেট ল'ব পাৰিব, ঠিক আছে। আৰু এতিয়া চাওক ইয়াত আছে চাওক লামডিং লটাৰী 2024ৰ যিটো আপোনাৰ মানে 2024 চনৰ যিটো আছে আপোনাৰ 2024ৰ যিখন প্ৰাইজ লিষ্ট আছে, সেইখনৰ আপোনাৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে, চাওক মই কৈ দিছোঁ। প্ৰথম পুৰস্কাৰ আপোনাৰ হিচাপে আছে 1 নম্বৰ প্ৰাইজত আছে আপোনাৰ ফৰ্চুনাৰ, 2 নম্বৰ প্ৰাইজত আছে আপোনাৰ JCB, আৰু 3 নম্বৰ প্ৰাইজত আছে আপোনাৰ টাটা ডাম্পাৰ, ঠিক আছে।
4 নম্বৰ প্ৰাইজ আছে টাটা আল্ট্ৰা বাছ আৰু 5 নম্বৰ পুৰস্কাৰত আছে মহেন্দ্ৰা থাৰ। তাৰপিছত আপোনাৰ 6 নম্বৰ পুৰস্কাৰ আছে টাটা পাঞ্চ আৰু 7 নম্বৰ পুৰস্কাৰত আছে মাৰুতি ছুইফ্ট। 8 নম্বৰত আছে আপোনাৰ টাটা টিয়াগো। 9 নম্বৰত আছে আপোনাৰ ৱেগনাৰ। 9 নম্বৰ প্ৰাইজ আছে ৱেগনাৰ। 10 নম্বৰ পুৰস্কাৰ আছে মাৰুতি চেলেৰিঅ' আৰু 11 নম্বৰ পুৰস্কাৰ আছে KTM ডিউক বাইক। ঠিক আছে, সেইটো হৈছে 11 নম্বৰ পুৰস্কাৰ KTM ডিউক বাইক। আৰু 12 নম্বৰ পুৰস্কাৰত আছে হিমালয়ান বাইক আৰু 13 নম্বৰ পুৰস্কাৰত আছে জাৱা। 14 নম্বৰত আছে আপোনাৰ ৰয়েল এনফিল্ড। 15 নম্বৰ পুৰস্কাৰত আছে আপোনাৰ বাজাজ এভেঞ্জাৰ। 16 নম্বৰ পুৰস্কাৰত আছে আপোনাৰ TVS এণ্ট্ৰক। 17 নম্বৰটো আপোনাৰ TVS এণ্ট্ৰক। 18 নম্বৰটো আপোনালোকৰ TVS এণ্ট্ৰক। 19 নম্বৰটো আপোনাৰ TVS এণ্ট্ৰক। 20 নম্বৰটো আপোনাৰ আছে TVS এণ্ট্ৰক। তো আপোনাৰ 20ৰ পৰা আপোনালোকে যদি 25লৈকে চায় তেতিয়াহ'লে আপোনালোকৰ প্ৰায় তাত অকল TVS এণ্ট্ৰক আছে। ঠিক আছে, সেইখিনি আপোনাৰ 25 নম্বৰ প্ৰাইজলৈকে আপোনাৰ TVS এণ্ট্ৰক আছে আপোনাৰ মই দেখাই দিছোঁ আপোনালোকক 16ৰ পৰা 25লৈকে। ঠিক আছে, 16ৰ পৰা 25 নম্বৰলৈকে যিকেইটা প্ৰাইজ থাকিব সেইকেইটা আপোনাৰ TVS এণ্ট্ৰক স্কুটিখন পাব। ঠিক আছে, তাৰপিছত আপোনাৰ 26 নম্বৰ পুৰস্কাৰত আছে য়ামাহা জেডাৰ। তাৰপিছত আপোনাৰ 27 নম্বৰটো য়ামাহা জেডাৰ 26 নম্বৰ প্ৰাইজৰ পৰা আপোনালোকৰ 30 নম্বৰলৈকে 4টা প্ৰাইজ আপোনাৰ একে পাব। আপোনাৰ যেনে ধৰক মই কৈ দিছোঁ আপোনালোকক 26, 27, 28, 29, 30 এইকেইটা আপোনাৰ য়ামাহা জেডাৰ পাব। ঠিক আছে, এইকেইটা প্ৰাইজত, এইকেইটা মানে টিকেট প্ৰাইজত। তাৰপিছত আপোনাৰ 31 নম্বৰ পুৰস্কাৰটো হৈছে TVS জুপিটাৰ। 32টো আপোনাৰ TVS জুপিটাৰ। 32, 33, 34, 35 নম্বৰলৈকে আপোনাৰ TVS জুপিটাৰ আছে। ঠিক আছে, আপোনাৰ একেটা প্ৰাইজে কেইবাটাও প্ৰাইজ পাব একেখন বস্তুকে। ঠিক আছে, তো এইটো আছিলে আপোনাৰ টিকেট প্ৰাইজটো মই আপোনাক কৈ দিলোঁ। এতিয়া আপোনালোকক চাওক ইয়াত আপোনাৰ এইখিনি ক'বলৈ গৈছোঁ আৰু ইয়াত আপোনাৰ বুক প্ৰাইজো আছে। এইখন আছে আপোনাৰ বুক প্ৰাইজ। ঠিক আছে, এইটো হ'ব আপোনাৰ বুক প্ৰাইজ, এজেণ্ট প্ৰাইজ আৰু বুক প্ৰাইজ। তো আপোনালোকৰ একেলগতে ইয়াত চাওক, ইয়াত বুক প্ৰাইজত আপোনাৰ আছে চাওক এজেণ্ট প্ৰাইজ ইয়াত লিখা আছে। এজেণ্ট প্ৰাইজত আছে 1 নম্বৰ প্ৰাইজত আছে আপোনাৰ টাটা টিয়াগো। 2 নম্বৰ প্ৰাইজত আছে আপোনাৰ ৰেনল্ট কুইড। তাৰপিছত 3 নম্বৰ পুৰস্কাৰত আছে আপোনাৰ বাজাজ অটো। 4 নম্বৰ পুৰস্কাৰত আছে ৰেডমি 5G মোবাইল হয়। তো 4 নম্বৰ পুৰস্কাৰ প্ৰাইজৰ পৰা ধৰি 4 নম্বৰৰ পৰা ধৰি আপোনাৰ একেবাৰে 40লৈকে 4ৰ পৰা 40লৈকে আপোনাৰ হেৰি পাব ৰেডমি 5G মোবাইল পাব। ঠিক আছে, তাৰপিছত ইয়াত আপোনালোকৰ এইখিনি আছে, ইয়াত চাওক এইখিনি আছে ইয়াত কনচলেশ্যন প্ৰাইজ লিষ্ট। তো ইয়াত আপোনালোকে চাওক ইয়াত 36 নম্বৰ প্ৰাইজত আছে আপোনাৰ MI LED TV 42 ইঞ্চ। এইখিনি আপোনাৰ গোটেইখিনি একেই হ'ব। এইখিনি দেখিছে আপোনাৰ 36ৰ পৰা 50লৈকে আপোনাৰ একেখিনি প্ৰাইজে হ'ব। আৰু এই টিকেট নাম্বাৰখিনি উইনিং নাম্বাৰখিনি ইয়াত আহি যাব যেতিয়া আপোনালোকৰ খেলখন ৰিজাল্ট হ'ব। সেইখিনি মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। ঠিক আছে, আৰু আপোনালোকে হয়তো নিশ্চয় এটা ফোন নাম্বাৰ দেখিছিলে, এটা ফোন নম্বৰ মই আপোনালোক ভিডিঅ'ৰ স্ক্ৰীনত শ্ব' কৰাই দিছিলোঁ। এই ফোন নাম্বাৰটোত আপোনালোকে হোৱাটছএপ যোগে যোগাযোগ কৰিব আৰু ইয়াৰ পৰা আপোনালোকে টিকেট অনলাইন যোগে ল'ব পাৰিব। ঠিক আছে, আৰু খেলখন অনুষ্ঠিত হ'ব আপোনাৰ 19 মাৰ্চ তাৰিখে। তো আপোনালোকক মই এইখিনি ভালদৰে বুজাই দিলোঁ। হয়তো আপোনালোকে নিশ্চয় দেখিছে, আৰু খেলৰ তাৰিখ গোটেইখিনি মই আপোনালোক ধুনীয়াকৈ কৈ দিলোঁ। আৰু এইখিনি চাওক, এইবিলাক হৈছে প্ৰাইজ। তো যিসকল নেকি টিকেট ল'ম বুলি আহিছে সোনকালে টিকেট ল'ব পাৰে আপোনালোকে। এখন খুব বিশ্বাসী খেল, এখন প্ৰতি বছৰে ধুনীয়াকৈ হৈ আছে। এইবাৰ 16 নম্বৰ বাৰত পৰিছে। যিখন খেল হৈছে সাৰ্বজনীন চিতলাবাৰী ডেভেলপমেণ্টৰ হয় খেলখন। আৰু আপোনাৰ খেলখন অনুষ্ঠিত হ'ব 19 মাৰ্চ তাৰিখে আৰু টাইম হৈছে 3টা বজাত। ঠিক আছে, লামডিঙত হ'ব খেলখন। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকে সকলোকে। লগতে চেনেলটোত যদি আপোনালোক নতুনকৈ আহিছে তেন্তে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিব, যেতিয়া নেকি মই নতুন এই লটাৰী খেলখনৰ আপডেট দিওঁ চব আপোনালোকে চাবলৈ পাব। ঠিক আছে, তেন্তে বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিঅ' সৈতে আপোনালোক লগ পাম। বাই।